গম পাইছ নাই নব সেইবোৰ কথা বাদ দিয়ক সৰস্বতী পূজা আহিছে নহয় যাব নাই সৰস্বতী পূজালে যাব লাগিব পাই যাব লাগিব মানে ক'ত যাব নো এতিয়া টাউনলৈকে যাওঁ নহ'লে ব'লক খালি আকৌ আমাৰ বুঢ়ী চাব সেইটো হয় পিছে যাব পাৰিবি জানো ল'ৰা ছোৱালীক লৈ পেলাই কেলে নোৱাৰিব আকৌ পাৰিব কেলে নাযাম আকৌ বছৰটোত এবাৰ আহে ল'ৰা ছোৱালী খোৱাৰ পিছত ক'ত থবি মাৰ হাততে দি থৈ যাম বুঢ়ীয়ে ৰাখিবনে পাৰিব কেইটানো চাৰিটাহে চাৰিটা ৰাখিব নোৱাৰিব নে জানো আৰু ৰাখিব পাৰে নহয় কিন্তু ঠিক নাই মোৰ আকৌ সেইটো কাৰণে ভালেই মই এতিয়া চিংগুল আছো যে ভালেই মই পাটৰ কাপোৰ পিন্ধিম আৰু মই ওলমা ফুলি একদম দীঘল এযোৰ পিন্ধি যাম পখিলে কি পিন্ধিম যাম আৰু কিবা এটা পিন্ধি অকণমান ষ্টাইল কৰি যাম আকৌ ষ্টেণ্ডাৰ্ড যাবি আকৌ দেই আজিকালি ল'ৰাবোৰে গম পোৱা নাই বোৱাৰী যিবোৰ নাচাই আমাক চালে হ'ব দেই আমি চকুটি মাৰিম এনেকৈ পুৰা দিম আৰু পাব নেকি আমাৰ ষ্টাইলত যাম আমি কি কৰি আছো বুঢ়ীয়ে কি কৰিম টাউনত মই অৰ্ডাৰ দি আনি থৈছো ন শাৰী এখন পুৰা মেলি যাম আৰু এনেকে হয় নি মোৰ মেলিহে যাম আৰু হেৰি নহয় গাড়ী এখন মাতিব লাগিব নহয় হস্পিটেল যাবলৈ হ'ব এইডোখৰ মাতি দিম এইডোখৰ যাম আৰু খোজকাঢ়ি যামগে আৰু ল'ৰা ছোৱালীকেইটা বুঢ়ী নিউজতে বাপেকে দি থৈ বুঢ়ীয়ে কি কৰিব আৰু বুঢ়ীয়ে শুনিলে কিন্তু থ'ব এতিয়া মনে মনে থাক আমি মেডিকেললৈ গৈছো বুলি ক'ম দেই হ'ব কিবা কৰিম আৰু কামত লাগোগে এতিয়া কি পাতিছে সৰস্বতী পূজাৰ কথা পাতিছে তেহেঁততকৈও যে মই ষ্টাইলত যাম সেইটো খবৰেই নাই তেহেঁতক মোৰ তহঁতক দেখুৱাই আছো নহয় আজি আৰু একেবাৰে টোপনিয়ে নধৰিলে দেই ৰাতিটো কি যে পিন্ধি যাম আৰু কি পিন্ধিলে ভাল লাগিব কোনটো কালাৰে ভাল লাগিব ৰাম ভাবিয়ে কিবা লাগিছে দেই দিনমান সৰস্বতী পূজাটো আহিছে এইবাৰহে আৰু এইবাৰ আৰু ইবছৰকে আকৌ ল'ৰা ছোৱালীগাল পালে বৰ দিগদাৰ হ'ব এইবাৰ পূৰা ষ্টাইল কৰি লোৱাই ভাল হ'ব আমাৰ নবৌহঁতে কি কাপোৰ পিন্ধি যাব চাব লাগিব পাই অকণমান ধুনীয়া হৈ যাব লাগিব নহয় সিহঁততকৈ ভাল কাপোৰ পিন্ধি যাব লাগিব মই তেতিয়াহে মোক অকণমান চাব মানুহে ল'ৰাবোৰে চাব আৰু তেতিয়া ভাল লাগিব আৰু তেহেঁতি যিকেইযোৰ কাপোৰ উলিয়াই থৈছে নাই মোৰ দেখি পচন্দেই নহ'ল দেই সেইবোৰ মই যে যিযোৰ পিন্ধি যাম নাই বুঢ়া কি ডেকা কি মই চব পাগল কৰি দিম নহয় মানুহটো দেখি মোক একদম পাগলেই হৈ যাব আৰু কিমান ধুনীয়া লাগিছে বুলি ক'ব সেন্দুৰী কাইলৈ সেন্দুৰীটো একেবাৰে দেখি যাব সৰস্বতী পূজাত এইকেইজনী উঠন পন বেছি আছে সিহঁতক চাইহে আছোঁ মই কাইলৈহে দেখিব বতাহী ৰূপ কেনেকুৱা একদম ফালি জালি যেতিয়া যাম হৈ নোৱা হৈ যাব নহয় গম পাব তেহেঁতি ল'ৰা বুঢ়াবোৰ চব ফ্লেট হৈ যাব নহয় মোক কেঁচুৱা ধৰিবলৈ কথা পাতি আছে কেঁচুৱা মই পাবলৈ কৈছিলোঁ নি এগাল এগাল পাই লৈছে পাব মই নাযামহে জানো সৰস্বতী পূজালৈ দেৰিয়ে হৈছে এতিয়া কত মানুহ বলিয়া কৰিলোঁ সৰস্বতী পূজালৈ গৈ এতিয়া যেনিবা মই বুঢ়ী হ'লো বুলি নাযামহে এইকেইজনী কথা শুন এইকেইজনী ইমান দেৰি কৰিছে ৰৈ আমনি লাগিছে কৈছোঁ নহয় কিনো কৰি আছে ইমান দেৰি মোৰ এতিয়া গোটেই মেকআপবোৰ এতিয়া বেয়া হৈ যাব পাই মোক কিন্তু আজি কিছু ধুনীয়া লাগিছে আকৌ দেই কিছু ধুনীয়া লাগিছে আৰু দেই এইবোৰ হ'ল নাই এতিয়া নবৌহঁতে তেহেঁতিজনে গৈ ৰাস্তাত টহল দি আছে কাৰণে ভাবিছে মোৰ আমাকহে ধুনীয়া লাগিছে তেহেঁততকৈ যে মোক কিমান ধুনীয়া লাগিছে গুলি নাই তেহেঁত নিজৰ শুকটো মাৰি খাব নাজানা নেকি তুমি আপুনি মাৰি দিয়কচোন ভালকৈ মাৰিলোঁ হ'ব ধুনীয়া লাগিছে নব কি নব নব আহক আকৌ দেৰি হৈছে নহয় গাড়ী নাপামগৈ গৈ গৈছোঁ ধুনীয়া লাগিছে দেই হ'ব তহঁতি ভাবিছা আমাকহে ধুনীয়া লাগিছে ব'ল ধুনীয়া লাগিছে মেনকা এইডোখৰ হেৰি বেটেৰী এখনকে মাতি দিম হয় ন তাৰপিছত এইডোখৰ আমি গাড়ী এখন লৈ যামগৈ আৰু ব'লা নহ'লে বেটেৰীটোলৈ ফোন কৰি দিয়াচোন তুমি ৰাজনদালৈ ফোন কৰি দিয়া ব'লা এখন খোজকাঢ়িয়ে গৈ থাকোঁ মায়ে আকৌ আহিবও পাই নাই দেখিলে আমাক পচিয়ে বেছি মায়ে নাই কোৱা নহয় সৰস্বতী পূজা নাই কোৱা কেনেকুৱা ষ্টাইলত ওলাইছে দেখিলে নে আপুনি নাই দেখা নহয় আমি দেখিলোঁ নহয় কেনেকুৱা ৰ'বা আমাক অকণমান উঠাই নিব লাগে এই গাড়ীখন ইয়াতে ৰাজনদাকে কওঁ আকৌ আমাকে উঠাই নিয়কচোন অকণমান চাৰিআলিত নমাই দিলে তহঁতি ৰহ হয় মই যাওঁ ৰহ এইটো ভালকে ৰ হয় মই যাম সেই দুইজনী কোনে ক'লে আমি আহিছোঁ পাগল হ'ল নেকি
খালে আমাৰ বুইজনী হয় নহয় এজনী হয় কেলে নহয় আকৌ দেখা নাই নেকি কেনেকুৱা মেকআপ কৰি আহিছে ষ্টাইল আহিছে আমাতকে কিমান ধুনীয়া মেকআপ কৰিছে দিছে নাই বুঢ়া বুজি পাগল হ'ব ডেকাবোৰ পাগল কৰি দিব আজি বুঢ়ী কিজনী এৰি থৈ আহিছিলি কিমান চিৰিয়াছ তই নাই শুনা নি আমি শুনাই নাই ভাল লাগিছে নাই একদম বিৰাট ধুনীয়া লাগিছে আমাতকে আপোনাকে ধুনীয়া লাগিছে আপোনাক কিন্তু চকুটি মাৰিব ভালকে থাকিব এটা কথা আপোনাৰ এতিয়া বয়স নাই নহয় আমাৰ লগত এনেকৈ ষষ্ঠী পূজা খাবলৈ জয়দেৱ যোৱা মোৰ চখ এটা আছে যে সেইকাৰণে ৰ'বই নোৱাৰিব ফুলি কোনে দিলে জয় ইমান দিয়া আকৌ জয়দেৱ দেই গমেই নাপাওঁ আহক আহিছে বৈ বৈ পিছত আকৌ মাত থাকিম পাই মনে মনে আপোনাক ইভাগে কঁকাল পৰিছে অৱস্থাই নাই কঁকালৰ বিষয়ে এতিয়া ষষ্ঠী পূজা বুলি আপোনাৰ কঁকাল পুৰ হৈ গ'ল আমাতকৈ বেছিহে তাও দিব লাগে দুইজনীচোন আমাতকৈ বেছিকৈ ষ্টাইল কৰি আহিছে ঐ আমি আকৌ পোৱাও নাছিলোঁ পাই আপুনি কৈছিলে জানো মইতো পোৱাই কেনেকৈ গম পালে জানো ষষ্ঠী পূজা বুলি মেকআপ কৰিছে ফুলি যিযোৰ পিন্ধি আহিছে চুলি যি ৰকম মেলিছে গাভৰুও নাপায়গে এতিয়া দেখিছোঁ সেই ল'ৰাবোৰে আমাক চাই থাকি বুঢ়ীকে চাব এই পটক বুলি আহিছিলে ঠিক নাই পটক বুলিব এটা পতালো বুঢ়া হৈছে যে সেইকাৰণে বুলিব ডেকা চাই চকুটি কিমান মাৰি থৈ যাম বুলি ঠিক নাই মই আকৌ গ'লেহে ভাল পাওঁ ইমান তেলা খাটি বুঢ়ী এজনী হয় পাই এতিয়া বুঢ়া কাম এটা কৰিম নহ'লে আজি নহ'লে গৈ থাকোঁতে ৰাস্তাতে এৰি দিম নহ'লে ভালো হ'ব মজা হ'ব তেতিয়া আহিছিলে আমাৰ লগত চুটটো পক আকৌ তহঁতি ইমান খকে গৈছ নে মই ইমান খকে যাবই পৰা নাই আজি ইমান ষ্টাইলত আহিছোঁ যে খকে গ'লে মানে কুচুটো ভাগিব পাৰেতো সেইকাৰণে অকণমান লাহে লাহে গৈছোঁ তহঁতি ইমান খকে গৈছ নে হ'ব লগতে যাওঁ কিনো আৰু পাতি গৈছ তহঁতি দেই পাছৰ মালটো ভাল লাগিছে দেই নাম্বাৰটো পাম নি বাৰু বুঢ়ীজনীকেচোন ভাল লাগিছে বুলি ক'লে আমি সাজি কাচি আহিলোঁ ন যে নোযোৱাই ভাল আৰু দেই যাওঁতে লক্ষণ লাগিলে নিয়ে কৰিলোঁ বুঢ়ীজনীকে ভাল লাগিছে আমি বুঢ়ীজনীৰ লগত লৈ দিনে ভাল খেলি দেই এতিয়া পিছলহে কি আছে পিছৰ মালটো বোলে ভাল লাগিছে গৈছে ইমান ধুনীয়া লাগিছে নে মোক মুখে জোকাইছে পাই ঐ ধদুৱানীহঁত দেখিছ নে মই কেনেকুৱা ধুনীয়া হৈ আহিছোঁ সেইকাৰণে মুখে জোকাইছে তহঁতক যে নোজোকাইলে ধুনীয়া লাগিছে মোবাইল থকালে নাম্বাৰটো দিলোঁহেঁতেন মোবাইল চোবাইল নাই নহয় হ'ব দে ল'ম আৰু লাহে ধীৰে এটা মা হ'ব আহক আকৌ আপুনি সেইবোৰ মোবাইল চোবাইল নাম্বাৰ দিব নালাগে ব'লক আমাৰ লগত ব'লক পাই বুঢ়ীজনী মাজত ধৰি নিদিলে কোনোবাই লগি যাব ধুনীয়া দেখি এতিয়া জ্বলিছ নি তহঁতি জ্বলিছ আমি জ্বলা নাই খংহে উঠিছে ব'লক জ্বলিছ তহঁতি গম পাইছোঁ আনিছিলোঁ জানে বুঢ়ী মানুহবোৰ লগত হয় ল'ৰা এটা বুঢ়ীহে আছে আজিকালি এনেই নকয় বোৱাৰীলৈ চকু নিদিলে বোৱাৰীহে এইবিলাক চাই তহঁতি ৰচোন মোৰ অকণ মুতিব লাগিছে কেলে আহিব লাগে বা ইমান মুতিবলৈ হাগিবলৈ লাগিলে ৰাস্তাটো মুতিব লাগে যাওক মুতি আহকে যাওক সোনকালে কৰিবা দে আমি আৰু বেছি দেৰি উঠিব নোৱাৰোঁ বখিলি মুতিবলৈ যাওঁতে বল পলাওঁ নহ'লে আৰু চান্স নাপাওঁ এৰি থৈ যাওঁ বল ক'লে যাই যাওক কোনোবাই নিলেও নিয়ক মেনকা বল সোনকালে বল পটাপট বল পটাপট বল দৌৰি বল একো নহয় নহ'ব ভাগৰ লাগি গ'ল কিন্তু ৰক্ষা বুঢ়ীজনী এৰি থৈ আহিলোঁ এতিয়া আমি ধুনীয়াকৈ ষ্টাইলি যাব পাৰিম বলো বল ল'ৰা জোকা দেই এতিয়া এখন আহি ক'ৰ পালোহি হেৰৌ জেগাডোখৰ চিনিয়ে পোৱা নাই বেলেগ ৰাস্তাই দি আহিলোঁ নি হেৰৌ এইকেইজনীক ৰ'বলৈ ক'লোঁ নৰলে নহয় জহন জাতি কেইজনী এতিয়া মই কিনি যাম হেৰৌ এইটো হয় নহয় ৰাস্তাটো এইকেইজনী মোক ক'ত এৰিলে এতিয়া মই ক'লৈ যাম এতিয়া এইটো ৰাস্তা হয়নে নহয় কি হ'ব এতিয়া মোৰ হাতত তিনিটা ফোন এটাও নাই সেইখোপাচোন ল'ৰা কি হ'ব এতিয়া বুঢ়ী মানুহজনী মই এতিয়া ক'লৈ যাম মোৰ ভয়হে লাগিছে হেৰৌ আজি দিনটো ৰখিছো মা বাবা নাই বে ষষ্ঠী পূজা বুলি আহিছে সেইটো ৰঙা মাল ধুনীয়া মাল আজি এজোকে বজাই দিম আৰু বল মনিবই পোৱা নাই মাল ভাল লাগিছে দেই এইটো হেৰি ডেকা নে ডেকেৰী নে বুঢ়ী
সেইজনী বোৱাৰী লাগিছে আজিকালি বোৱাৰী বয়ে ভাল ঐ ঘৰত কৈছে ন বিয়া পাতিবলৈ কৈ থাকে কেলাই খাই দিওঁ বৰু হওক দেখেই হওক এজনীকে আজি লৈ যাম বল পাইছেই না এ মস্তি হ'ব মস্তি হ'ব মোক খালি ভালকে ধৰ দেই খাব ফিটিং হৈ আহিছে ৰবাচোন ৰবা তোমাৰ লগত চিনাকি হবলৈ আহিছো আইও সিহঁতি মোক ভণ্টি বুলি কৈছে ইমান যে ভাল লাগিছে এইকেইটা মদ খোৱা নেকি আকৌ মদ খোৱাই হ'বা দেই এক্টিং ভট ভণ্টি ৰবাচোন ৰবা আহা ভণ্টি আহা অকমান কাষলৈ নামটো সুধিলে অকমান কাষলৈ আনি মৰম অকমান কৰি চাওঁচোন আহা না ভণ্টি নামটো কি এইটো কোৱাচোন মোক ভণ্টি তোমালোকে খাই আছা নি তোমাক ইমান ধুনীয়া লাগিছে আমি মন নাখাওঁ তোমাকে খাই দিও লাগিছে মৰম কৰো আহা না নাহা দেখোন ভয় লাগিছে নি আমালৈ আহাচোন আহা অকমান কথা পাতি অলপ পইচা আহা নামাৰিবি ভালকে ইমান ধুনীয়া ভণ্টি আজি বেছি 26 জানুৱাৰী বুলি আজি বেছি খাই বেয়া কঁকাল উঠিছো মাহে আজি থলে আজি আই মই আজিৰ পৰা ষ্টাইল নকওঁ মই বুঢ়ী ভাগে থাকিম মই ষ্টাইল নকওঁ মোৰ নাতিকেইটালে মনত পৰিছে বোৱাৰী গহনি কেইজনী এৰি থৈ গৈ মোৰ এয়া গতি কৰিলে মই আজিৰ পৰা ষ্টাইল নকওঁ